লোকে বাকী আশা লৈ আছে ক'বলৈ সেইকাৰণে বোলো পিছতকেই কওঁ সাহিত্যৰ মানুহ সাহিত্যৰ দিশেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব বৰ্তমান সময়ত আমাৰ চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতিয়ে যি ধৰণে আগবাঢ়ি আছে সেই ধৰণেৰে আগবাঢ়ি গ'লে আমি নতুন কিবা এটা আশাৰে কিছুমান মানৱ সম্পদ গঢ়িব পাৰিম বুলি আশা এটা লৈ পেলাই আগবাঢ়ি আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ আকচাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নাইকদেৱৰ লগত ফোনযোগে বাৰ্তালাপ কিছুমান হয় তেওঁ জানে মই কিছুমান ছ'চিয়েল কামৰ লগত জড়িত হৈ থাকোঁ আগৰ পৰাই আৰু সেই বিষয়বিলাক মোৰ ফেচবুক একাউণ্টত আপলোড কৰি থাকোঁ তেওঁ দেখে আৰু সেইকাৰণে যোগাযোগটো হয় তো মই ক'ব খুজিছোঁ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকল নৱনিৰ্বাচিত বিষয়ববীয়া আছে সকলোকে আন্তৰিক একদম মানে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু আপোনালোকক আজি শপত গ্ৰহণ কৰালে আৰু এই গামোচা যে এখন পিন্ধালে এইটো সন্মান অকলে দিয়াই নহয় এই সন্মানটোৰ লগত এটা দায়িত্ব দি দিছে আৰু সেই দায়িত্বটো পালন কৰিবলৈ যাওঁতে প্ৰয়োজন হ'লে আপোনালোকে আপোনালোকৰ কৰ্মক্ষেত্ৰত যি বাটেদি আগবাঢ়ি আছে সেই বাটত ক'ৰবাত কোনোবাই চাহ খোৱা জোঠা গিলাচটো উঠাই আঁতৰ কৰিব লাগিব ক'ৰবাত ঝাৰু মাৰিব লাগিব ক'ৰবাত কোৰফলা বনো উঠাব লাগিব যদি আপোনালোকে নিজক পৰিৱৰ্তন কৰিব পাৰে তেতিয়াহ'লে সমাজখন পৰিৱৰ্তন হ'ব সেয়ে পৰিৱৰ্তন আৰম্ভণি সদায় নিজৰ পৰা হ'ব আৰু যদি আমি নিজৰ পৰা পৰিৱৰ্তন কৰিব পাৰোঁ তেন্তে উঠি অহা নৱপ্ৰজন্ম আমাক দেখি পেলাই সেই পৰিৱৰ্তনটো গ্ৰহণ কৰিব সাধাৰণতে পৰিৱৰ্তনবিলাক মানুহে গ্ৰহণ কৰিব নোখোজে কিবা এটা নীতি নিয়মত চলি আছোঁ তাৰ যদি সলনি কৰি দিয়া যায় তে চলিব একচেপ্ট কৰিব নোখোজে গ্ৰহণ কৰিব নোখোজে কিয় নোখোজে কাৰণ এটা অভ্যাস হৈ যায় আৰু সেই অভ্যাসটো আমাৰ হাৰ্ট আৰু মাইণ্ডে একচেপ্ট কৰি লয় আপোনালোকে মন কৰিব আমাৰ বহুত ভাল অভ্যাসো আছে বহুত বেয়া অভ্যাসো আছে সেই ভাল অভ্যাস বা বেয়া অভ্যাসবিলাক আমাৰ মাইণ্ডে একচেপ্ট কৰি লৈছে আৰু ঘপককৈ তাৰ পৰিৱৰ্তন কৰিবলৈ বিচাৰিলে সেই পৰিৱৰ্তনো একচেপ্ট নহয় এতিয়া ধৰি লওক আপোনালোকৰ কাৰোবাৰ মনত বা মোৰ মনত গামোচা পিন্ধালে মই ডাঙৰ মানুহ মই ছাত্ৰ নেতা মই কিবা সংগঠনৰ লিডাৰ এই ভাৱটো যদি থাকে ই গৌৰৱ আৰু অহংকাৰতহে স্থান দিব আৰু এটা সময়ত সেই গৌৰৱ আৰু অহংকাৰটো মানে আমাৰ ওচৰ চুবুৰীয়া মানুহে অনুভৱ কৰিব দেখিব আৰু দেখাৰ পিছত লাহে লাহে সেই মানুহবিলাকে দেখিব মন নিমিলা হৈছে মতানৈক্য হৈছে